बिटिसिनि सदर सहर क'क्राझाराव थानाय बिटिसि सेक्रेटारियेट मावखुलिनि गासै खथाफोरखौ सेनिटाइज खालामनाय जादों। बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गावनि मावखुलि चेम्बारखौ गावनो सेनिटाइज खालामो। बिथांनि अनगायैबो बिटिसिनि देहा आरो नख'र अनसाय बिफाननि मावफुं सोद्रोमा अरुप कुमार दे आरो हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी मोनहाबो गावबा गावनि मावखुलिनि खथाखौ सेनिटाइज खालामनानै लादों। कभिड-19 खौ होबथानायनि सायाव बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ बुंदों दि बिटिसि हालामाव कभिड-19 नि गोसारनायखौ दबथायनो आरो होबथानो थाखाय बिटिसि खुंथाय आरो रायजो सरकारा जुथायै खामानि मावगासिनो। कभिड-19 नि सन्देरनायनिफ्राय रैखा मोननो हानाय बायदि मास्क गाननाय, सेनिटाइजार बाहायनाय आरो गले-गले आखाइ सुबाय थानायजों लोगोसे समाजारि जानथायखौ मानिनानै सोलिनो हालामनि गासै रायजो-राजाफोरखौ खावलायो। बिथां प्रमद बर'आ दासान्दि समाजाव आइजो आरो हिन्जावसाफोरनि सायाव दायनिगिरि खामानि मावनाय जाथायफोरा बांसिनगासिनो थानायखौ जिंगा सिनाय फोरमायनायजों लोगोसे बावैसो सान सिगां क'क्राझारनि बिसमुरि हालामाव सासे 9 बोसोर बैसोनि उन्दै हिन्जावसाखौ जिनाहारि खालामनाय जाथायनि सायाव दुखु मोननाय फोरमायो आरो बेफोरबायदि समाज बेरेखा हाबा मावग्राफोरनि हेंथायै बिटिसि खुंथायआ नांगौ रोखोमनि हाबाफारि लानो थियारि होननानै बिटिसिनि गाहाय प्रमद बर'आ फोरमायबावो। कन्टेक्ट होनार कारणे इटु काउन्सिल टू इलेक्शनर कारणे इटु एडजर्न करा आছিলে। सो आमार जितु एनुअल इओपी जितु आमार बनाब लागे बाजेटर ऊपर बेस करी तो हिटु आमी अहाकाली কৰিবলৈ गৈ आছো আৰু ইয়াৰ আগতে আজি আমি অফিসখন সেনিটাইজ কৰিছো আমাৰ হেলথ ডিপাৰ্টমেন্টৰ ইনিচিয়েটিভত। গতিকে এই সেনিটাইজেশন যিটো প্ৰগ্ৰাম এইটো অলৰেডি বিভিন্ন টাউন চাউনত চলি আছে আৰু অহাকালিৰ পিছত আমি যিখিনি সেনিটাইজ কৰাৰ কাৰণে যিবিলাক মেচিনাৰীবিলাক অনা হৈছে সেই মেচিনাৰীবিলাক লৈ পেলাই মেছিভ সেনিটাইজেশন গাঁৱে ভূঞে অফিসে বিভিন্ন অঞ্চলবিলাকত কৰা হ'ব। তো সেইকাৰণে আমি আশা কৰিছোঁ যে কোভিডৰ যিটো সিচুৱেশ্যন সেইটো অসমত যদিও বাঢ়ি আছে এতিয়ালৈকে নিয়ন্ত্ৰণত মানে আছে বুলি ক'ব লাগিব, কিন্তু অনাগত দিনত ইয়াতকে বেছি বাঢ়ি যাতে নাযায়, মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আৰু যাতে বেছি হৈ নাযায়, ইয়াৰ কাৰণে আমি সবেই লগ লাগি ফেচ কৰিব লাগিব। তো সেইকাৰণে মই পুনৰ আমাৰ ৰাইজক আহ্বান কৰিছোঁ যে হেলথ ডিপাৰ্টমেণ্টে দিনে নিশা কাম কৰিছে, চৰকাৰী পক্ষই কাম কৰিছে, পুলিচ প্ৰশাসনে কাম কৰিছে, সামৰিক মানে বাহিনীবিলাকে কাম কৰিছে, বিভিন্ন জনে কাম কৰি আছে, NGOsবিলাক কাম কৰি আছে, কিন্তু ইয়াৰ লগতে আমি এই ইচ এণ্ড এভৰি ইণ্ডিভিজুৱেল আমি সজাগ হ'ব লাগিব। আমি যদি নিজে সজাগ হওঁ, আমি যদি মাস্ক পৰিধান কৰোঁ, ফিজিকেল ডিষ্টেঞ্চ যদি মেইনটেইন কৰোঁ সকলোৱে, তেনেহ'লে আমি ছেভ হ'ব পাৰোঁ। আৰু গতিকে এই কথাখিনি বাৰম্বাৰ কোৱা হৈছে, এই কথাখিনি আমি মানি চলিব লাগিব। আৰু যিটো গভৰ্ণমেণ্ট SOP সেইটো বহুত চিন্তা চৰ্চা কৰি ৰাইজক বচাবৰ কাৰণে সেইটো কৰা হয়। তো সেইকাৰণে মই আহ্বান কৰিছোঁ যে গভৰ্ণমেণ্ট SOPটো মানি চলিব লাগে। আৰু আমি BTR গভৰ্ণমেণ্ট হিচাপে আমি 2 দিনৰ ভিতৰতে প্ৰত্যেকজন আশা কৰ্মীক আমি এটা যিটো টেম্পাৰেচাৰ চোৱাৰ কাৰণে আমাৰ থাৰ্মাছ যিটো দিব লাগে স্কেনাৰ সেইটো আমি দিয়াৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। আৰু অক্সিমিটাৰ সকলোৰে হাতত মানে আমাৰ আশা কৰ্মীবিলাকক দিব বিচাৰিছোঁ যাতে তেখেতসকলে এনি চিটুৱেশ্যন তাৎক্ষণিকভাৱে তেখেতসকলে যাতে আমাৰ যিটো পেচেণ্টছবিলাক আহিব বা বিভিন্ন চিমটম দেখা দিব তেখেতসকলক যাতে টেষ্ট কৰিব পাৰে আৰু হস্পিটাললৈ আনিব পাৰে। গতিকে এতিয়া এই সময়ত আমি এইখিনি ক'ব বিচাৰিছোঁ। আৰু বাকীখিনি অৰ্থনৈতিকভাৱে কোভিডৰ পিছত আমাৰ সমস্যা এটা আহে, গৰীব মানুহবিলাকৰে হওক বা কিছুমানেৰে হওক, ইয়াৰ কাৰণে অসম চৰকাৰ চিন্তা চৰ্চা কৰি আছে, কেন্দ্ৰীয় চৰকাৰ চিন্তা চৰ্চা কৰি আছে। আৰু আমিও অহাকালি আমাৰ কাউন্সিল বহাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হ'ম কি অনাগত দিনত আমাৰ BTR অঞ্চলত যিসকলে কোভিডৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব সেই সকলক কি কৰা যাব ইয়াৰ ওপৰত আমিও আলোচনা কৰিম। আমি আগত দেখিবলৈ পোৱা নাছিল যে এতিয়ালৈকে আমি জ্ঞাত নহয়, আমাৰ স্পিকাৰে এইটো জ্ঞাত হ'ব বা তেখেতসকলে জ্ঞাত হ'ব, এতিয়ালৈকে আমি জ্ঞাত নহয়। এইটো অতি দুৰ্ভাগ্য এটা কথা কি পাব্লিক ৰিপ্ৰেজেণ্টেটিভসকলে যদি সদনতে নাহে, কাউন্সিলতে নাহে আৰু ভাল বেয়া আলোচনাত যদি অংশগ্ৰহণ নকৰে তেনেহ'লে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হোৱাটো কোনো মিনিঙে নাই।
সো যদি তেখেতসকলৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই বেলেগ এটা উদ্দেশ্যৰ কাৰণে আহিছিলে সেইটো আমি ক'ব নোৱাৰিম আমাক ৰাইজে নিৰ্বাচিত কৰিছে ৰাইজৰ কাম কৰাৰ কাৰণে আৰু সেইকাৰণে এনি সিচুৱেশ্যন আমি কাম কৰি যাম আমি কাম কৰি আছোঁ আৰু এতিয়া অসমৰ এটা শক্তিশালী চৰকাৰ আহিল ভাৰতত অলৰেডি চৰকাৰ আছে আমাৰ বিটিআৰত এটা শক্তিশালী চৰকাৰ আছে আমি সবে মিলি পেলাই এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে প্ৰত্যেকটো খিতানতে আমি ষ্ট্ৰংলি কাম কৰি যাম অকল কোকৰাঝাৰ বুলি নাই বহুত জায়গাত আজি যেটো ৰেপ হৈ আছে এটো অতি দুৰ্ভাগ্যজনক হৈছে আৰু বিশেষকৈ মাইনৰসকলক যেটো টাৰ্গেট কৰি লোৱা হৈছে এটো আমাৰ বৰ্তমান সভ্যতাৰ খাও বুলি ক'ব লাগিব মানৱ সভ্যতা ইমান আগুৱাই গ'ল আৰু এনেকা সময়ত যেটো ঘটনাবিলাক হৈ আছে ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো নাই তো সেই কাৰণে আমি কিছুমান ইনিচিয়েটিভ হাতত লৈছোঁ ইতিমধ্যে আমি খুব অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰিম আমাৰ যেটো 40টা সমষ্টি আছে ইয়াত 40টা আমি কাউন্সেলিং সেন্টাৰ আমি স্থাপন কৰিব বিচাৰিছোঁ 4টা ডি এডিকশন সেন্টাৰ যেটো ড্ৰাগছ বা এলকহল যেটো চলি আছে ইয়াত ডি এডিকশন সেন্টাৰ আমি স্থাপন কৰিব বিচাৰিছোঁ আৰু এই কাউন্সেলিং সেন্টাৰত যেটো নেকি এটা সমষ্টিত হ'ব তাত বিভিন্ন শ্ৰেণীক তাত কাউন্সেলিং কৰা হ'ব এটা হ'ল মেৰিড কাপল নতুনকে কোনবা বিয়া বাৰু কৰিছে তেখেতসকলৰ সংসাৰ হেলদি হ'ব লাগে নতুন প্ৰজন্ম আহিব এইবিলাক ভাল হ'ব লাগে আৰু ইয়াৰ লগতে বহুত ডোমেষ্টিক ভাইলেন্স থাকে বিভিন্ন প্ৰবলেম থাকে সেইবিলাক কৰিব লাগে আৰু গাঁওবিলাকৰ যিবিলাক প্ৰবলেম থাকে ফাৰ্মাৰৰ পৰা লৈ পেলাই আনএমপ্লয়েড পৰা লৈ পেলাই সকলো শ্ৰেণীক যাহাতে তাতে কাউন্সেলিং কৰিব পৰা যায় সেই কাৰণে আমি এই কাউন্সেলিং সেন্টাৰবিলাক ডেভেলপ কৰিব বিচাৰিছোঁ আৰু পুলিচ প্ৰশাসন আৰু হেলথ ডিপাৰ্টমেণ্টৰ সহায় লৈ পেলাই আমি ডি এডিকশন সেন্টাৰটো অতি শীঘ্ৰে আমি আৰম্ভ কৰিম কাৰণ আমাৰ ইয়াত বহুত ঘটনাবিলাকো মদ ভাং খাই পেলাই হয় আৰু আনপিনাদি আছে কিছুমান মুছলিমে সেকশনৰ মানুহ আছে যিসকলে এইবিলাক কৰি ভাল পায় তো সেই কাৰণে আমি বিচাৰিছোঁ এটা সিকিউৰ বিটিআৰ কোভিড ফ্ৰী বিটিআৰ সিকিউৰ বিটিআৰ আৰু ইয়াত যাহাতে কোনো মহিলা বা কোনো ছোৱালীয়ে তেনেকুৱা মানে এটা শংকিত হ'ব লাগে বা ইনসিকিউৰ হ'ব লাগে ইয়াৰ পৰা যেনেকৈ নক তেখেতসকলক প্ৰটেক্ট কৰাৰ কাৰণে আমি কাম কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ আৰু সেই কামখিনি আমি কৰি যাম